এনবৰো ইউটিউব চেনেললৈ স্বাগতম জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি আমি যাই আছোঁ ছয়গাঁৱৰ ৰাস মহোৎসৱত। সৰ্বানন্দ sonowal ছাৰ আহিছে, তাকে চাব যাই আছোঁ আমি। এইটো প্ৰথম গেটটো দি আমি সাইডৰখিনি আপোনালোকক দেখুৱাই আছোঁ। প্ৰথম গেটৰ সাইডৰখিনি এইখিনি হ'ল বৃন্দাবন বনাইছে। এইখিনিত আপোনালোকে আহিলে প্ৰথম এইখিনিয়ে দেখা পাব। ধুনীয়াকৈ বনাইছে বৃন্দাবনখন। শ্ৰীকৃষ্ণৰ গৰু চাৰি আছে। বৃন্দাবনখন চাইটো ভালে লাগিছে মোৰ। আপোনালোকে কেনে লাগিছে ক'ব। এইটো হ'ল কংসৰ কাৰাগাৰ, দৈৱকী আৰু বসুদেৱৰ। শ্ৰীকৃষ্ণৰ মাখন চুৰ কৰি খোৱা দৃশ্য। এইটো হ'ল পুতনা ৰাক্ষসনী। শ্ৰীকৃষ্ণই লীলা কৰি থকা দৃশ্য আমি দেখিবলৈ পাইছোঁ। মেইন মণ্ডপটো কিন্তু ভালে লাগিছে, বঢ়িয়াকৈ সজাইছে। যোনে মানে বনাইছে বঢ়িয়াকৈ বনাইছে। আমাৰ চাই ভালে লাগিছে, আপোনালোকৰো চাই ভাল লাগিব। মীনা বজাৰলৈ যাওঁতে কিন্তু বঢ়িয়া এটা বস্তু বনাইছে। সাপৰ মাজেদি মুখেদি যাই থকা যেন পাব আপোনালোকে। যি মূল মানৱ জীৱনৰ লক্ষ্য, এই লক্ষ্যত আমি উপনীত হ'বৰ বাবে সক্ষম হওঁ। গতিকে মই আজি এই অমৰবাণী প্ৰদান কৰি গৈছে যে গছ গছনি কিমান গুৰুত্বপূৰ্ণ।